হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। তো এটা বহুত ভাল খবৰ আহিছে যিসকল VOP কনষ্টেবল ফিজিকেল টেষ্ট দিছে তো তেওঁলোকৰ কাৰণে, আৰু বহুত সোনকালে আমাৰ কাট অফবোৰ ৰিলিজ কৰিব। অসম পুলিচৰ DGP মহোদয়ে এটা তেওঁৰ অফিচিয়েল ফেচবুক পেজ আৰু টুইটাৰত আপডেট কৰিছে এটা পোষ্ট, আৰু সেইটো লিখিছে যে ক্লিয়াৰলি যি VOP কনষ্টেবলৰ ৰিটেন এক্সাম হ'ব লগা আছে সেইটো ফেব্ৰুৱাৰী মাহত হ'ব 2022। আৰু তাত লিখিছে ৰিচেণ্টলি এডভাৰটাইজড। তো সেইটোতো নহয়, কাৰণ ৰিচেণ্টলি যি এইকেইদিনত হৈ আছে এপ্লাই, তো তাৰ কাৰণে প্ৰথমে ফিজিকেল টেষ্ট হ'ব, তাৰ পাছতহে ৰিটেন এক্সামটো হ'ব। তো তাৰ কাৰণে ৰিটেন এক্সামটো নহয়, ৰিটেন এক্সামটো যি এই 6000 পোষ্ট অলৰেডি ফিজিকেল টেষ্ট হৈ গৈছে, তো তাৰে এক্সাম হ'ব ৰিটেন এক্সামটো। হয় গাইজ, তো সকলোৱে এতিয়া আৰু ৰৈ থকাৰ সময় নাই, সকলোৱে নিজকে প্ৰস্তুত কৰা উচিত এই পৰীক্ষাটোৰ কাৰণে। অ'কে গাইজ, তো এইটোৱে আছিলে শ্বৰ্ট ন'টিছটো। তো ভিডিঅ'বোৰ শেষলৈকে চাব মোৰ। চ' থেংক ইউ।